নমস্কাৰ অসমবাসী ৰাইজ, আমাৰ চেনেল এডুকেশ্যন ইন আছামিছলৈ আপোনালোক সকলোকে স্বাগতম। সকলো ধৰণৰ জব আপডেট আৰু লগতে বিভিন্ন ধৰণৰ এডুকেশ্যনেল নলেজৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেন্তে আহক বেছি দেৰি নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। বিকাশ বুলি ক'লে এনে এক পৰিণত অৱস্থা আৰু অভিজ্ঞতাক বুজায় যি বিভিন্ন পৰিৱৰ্তনৰ মাজেৰে ধাৰাবাহিকভাৱে ঘটে। উক্তিটো আগবঢ়াইছে E.B. হাভলক, ৰবাৰ্ট M. লিবাৰ্ট, G.S. মাৰ্মাৰ, W. পাউলাছ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে E.B. হাভলক। বিকাশৰ দুটা প্ৰধান উপাদান হ'ল বংশগতি আৰু পৰিৱেশ, বংশগতি আৰু সমাজ, পৰিৱেশ আৰু সমাজ, পৰিয়াল আৰু সমাজ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে বংশগতি আৰু পৰিৱেশ। পৰনিৰ্ভৰশীলতা এটা বৈশিষ্ট্য বয়ঃপ্ৰাপ্তিকালৰ, বাল্যকালৰ, কৈশোৰকালৰ, শৈশৱকালৰ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে শৈশৱকালৰ। শৈশৱকালত ল'ৰা-ছোৱালী প্ৰদান কৰা শিক্ষাক প্ৰাক-প্ৰাথমিক শিক্ষা বোলে, মাধ্যমিক শিক্ষা বোলে, প্ৰাথমিক শিক্ষা বোলে, উচ্চ শিক্ষা বোলে। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে প্ৰাক-প্ৰাথমিক শিক্ষা বোলে। নাৰ্চাৰী স্কুলৰ প্ৰতিষ্ঠাপক আছিল মণ্টেছৰী, মাৰ্গাৰেট মেকমিলন, ফ্ৰেডেৰিক ফয়েল, মহাত্মা গান্ধী। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে মাৰ্গাৰেট মেকমিলন। অভ্যাস গঠন কৰিবলৈ আটাইতকৈ সহজ শৈশৱকালত, বাল্যকালত, কৈশোৰকালত, বয়ঃপ্ৰাপ্তিকালত। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে শৈশৱকালত। অভ্যাসক দ্বিতীয় স্বভাৱ বুলি অভিহিত কৰিছিল পাৰ্চিনানে, ডিউইয়ে, জেমছে, ৰাক্সে। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে জেমছে। বুদ্ধি হৈছে জীৱনৰ নতুন নতুন সমস্যা আৰু অৱস্থাবোৰ অনুকূলন কৰি তুলিব পৰা সাধাৰণ মানসিক ক্ষমতা। মতবাদটো আছিলে ষ্টাৰ্ণৰ, বিনেৰ, চিৰিল ৱাটৰ, কলভিনৰ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ষ্টাৰ্ণৰ। গতিকে ধন্যবাদ বন্ধুসকল, আজিৰ ভিডিঅ' ইমানতে সামৰণি মাৰিছোঁ। যদি ভিডিঅ'টো ভাল পালে লাইক কৰিবলৈ নাপাহৰিব।